নমস্কাৰ বন্ধুসকল, মোৰ নাম বিপুল নাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বিপুল নাথ। বন্ধুসকল, আজি আপোনালোকক মই ক'বলৈ ওলাইছোঁ মানুহ আৰু মানুহৰ বিষয়ে। আপোনালোকে সাধাৰণতে দেখি থকা সকলোবোৰ ব্যক্তিয়ে মানুহ, হয়নে নহয়? সেইবোৰ মানুহ আৰু মানুহ কেনেকৈ হ'ব পাৰি সেইটোৰ ওপৰত আজি আলোচনা কৰিম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে চাই থাকক সম্পূৰ্ণ শেষলৈ, অলপো স্কিপ নকৰাকৈ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক মই মানুহ আৰু মানুহৰ কথাটো কওঁ। মানুহ হ'ল আমাৰ সকলোৱে পৰিচিত, মানে আমাৰ জীৱৰ শ্ৰেষ্ঠ, সেইবিলাকে মানুহ, নহয় জানো? আৰু মানুহৰ অৰ্থ হ'ল যে মানুহটো মানুহে, মই এজন মানুহ। চ' মানুহৰ লগত হুচ, যাৰ জ্ঞান থাকে, হুচ মানে জ্ঞান, সেয়ে মানুহ হ'ব। বন্ধুসকল, আজিৰ ভিডিঅ'টো অকণমান মটিভেশ্যনেল ভিডিঅ' হ'ব আৰু লগতে ইয়াত অলপমান কণ্ট্ৰভাৰ্চি কথাও থাকিব। চ' আপোনালোকে সেইবোৰ কিবা ভুল দেখিলে মোক ক্ষমা কৰি দিব। আচলতে আমি মানুহ হ'বলৈ বা মানুহটো আমি সকলোৱে মানুহ ন। আমাৰ দুখন হাত আছে, ভৰি আছে, তেনেকুৱা চিম্পুল দৈনন্দিন জীৱন, এয়াই মানুহ। আৰু আমি মানুহ কেনেদৰে হ'ব পাৰোঁ? আমি মানুহ হ'বলৈ আমি প্ৰথমতে আমাৰ ধৰ্মই কৰ্ম, মানে প্ৰথম কথা হ'ল আমি কৰ্ম কৰিব লাগিব। কৰ্ম আমি এনেও কৰিব লাগিব, আমি খাই পিন্ধি জীয়াই থাকিবলৈ কৰ্ম কৰিব লাগিব। আৰু আমাৰ দৈনন্দিন প্ৰয়োজন হোৱা বস্তুবিলাক, সা সামগ্ৰীবিলাক, সেইবিলাক কিনিবলৈ কৰ্ম কৰিব লাগিব, নহয় জানো? চ' আপোনালোকে মানুহ কেনেকৈ হ'ব পাৰিব সেইটোৰ ওপৰত আজি মই ক'ম। মানুহ হ'বলৈ আপোনালোকে জনসাধাৰণৰ সেৱা কৰিব লাগিব। মানে মানুহ এনেকৈ হোৱা নাযায় যে আপুনি কিবা এটা কাম কৰিলে সেইটো মানুহ হোৱা নাযায়। এনেকুৱা এটা আপুনি কাম কৰিব লাগিব যিটো আপোনাৰো লাভ হ'ব। আমি সাধাৰণতে যিবোৰ কাম কৰি গৈ থাকোঁ সেইবোৰ আমি মানুহ শ্ৰেণীতে পৰোঁ, মানে মানুহৰ শ্ৰেণীত নপৰোঁ। চ' মই এনেকৈ কিয় ক'বলগীয়া হৈছে, কাৰণ আমি সকলোৱে জানো যে আমি মানুহবিলাকে জীৱৰ শ্ৰেষ্ঠ, মানে সকলো জীৱতকৈ আমি ডাঙৰ, মানে ওপৰত আৰু। তো তথাপিও আমি কিছুমান আমি নকৰিবলগীয়া কাম কৰোঁ বা নাখাবলগীয়া বস্তু খাওঁ, তেনেকুৱা ধৰণৰ কথাবিলাক। চ' মই ভাবোঁ মোৰ ক্ষেত্ৰত সকলোৱে সমান, মানে সমাজক লৈ বা মানুহক লৈ সৰু ডাঙৰ ঘিণ পৰ সেইবিলাক আহিব নালাগে। লগত কোনো ব্যক্তিক সাধাৰণ বা অসাধাৰণ বুলি ভাবিব নালাগে। আমি সকলোৱে সাধাৰণ, সকলোৱে অসাধাৰণ ব্যক্তি। আৰু এতিয়া আহিছোঁ ৰাজনীতিৰ কথালৈ। চাওক বন্ধুসকল, মই ৰাজনীতিৰ বিষয়ে অলপো জ্ঞান নাই, তথাপিও ক'বলৈ চেষ্টা কৰিলোঁ। মানে ৰাজনীতি হ'ল ৰাজ্যৰ নীতি। আপোনালোকৰ যোনখন ৰাজ্যত বসবাস কৰে সেইটোৱে ৰাজনীতি। মানে ৰাজনীতি বিভিন্নজনে বিভিন্ন ধৰণে কৰিব পাৰে। চ' আপোনালোকে যদি চাই বা দেখে, কিছুমান মানুহে কোনে কাক চিনি পায়, চিনি নাপায়, তাৰ কোৱাৰ প্ৰয়োজন নাই, তাৰ কৰ্মক্ষেত্ৰই পৰিচয় কৰাই দিয়ে। চ' মই তেনেকুৱা বিশেষ একো ক'বলৈ খোজা নাই। আচলতে জুবিন দাই কোৱাৰ দৰে কথাবোৰ, মন্ত্ৰী MLA চব পাপৰহে মাত্ৰ। আচলতে আমি যে খাওঁ পাপৰ, সেইটো পাপৰহে মাত্ৰ। দেখিবলৈ খাদ্য, আচলতে শব্দ। ঠিক তেনেকুৱা ধৰণৰ আমাৰ সমাজখন বা আমাৰ সমাজ ব্যৱস্থাটো তেনেকুৱা ধৰণে চলি আছে। চ' সেইটোলৈ আমি ভাবি চিন্তি থাকিব নালাগে। আমাৰ কৰ্ম আমি কৰি যাব লাগিব। আৰু কিছুমান মানুহে কৈ যাবলৈ দিয়া। মানে মই মোৰ ব্যক্তিগত ধাৰণাৰ পৰা আপোনালোকক ক'ব খোজোঁ যে মন্ত্ৰী MLA মানে যিমান সন্মানীয় ব্যক্তি আছে, চ' সিহঁতৰ BJP, AJP, কংগ্ৰেছ বুলি কোনো দলৰ কথা নহয়, কাৰণ মই কোনো দলৰ নহয়। মই ৰাজনীতি নাজানো আৰু মই ভালো নাপাওঁ, সেইটো প্ৰথম কথা। আৰু মানে কোনো দলৰো মানুহে আমাক ৰাইজক দেখাইহে সিহঁতে কাজিয়া কৰে। সিহঁতে
ঠিক বুজা-বৰা থাকে। এইটো মোৰ ব্যক্তিগত ধাৰণা আৰু মই ভাবোঁ তেনেকৈ আৰু তেনেকুৱা কৰি চলি আছে। আপোনালোকৰ কি মতামত মোক কমেণ্ট কৰি জনাবচোন। মানে চব কিছু যে কোনোবা কুকুৰ কয়, মেকুৰী কয়, শিয়াল কয়, বান্দৰ কয়, সেইবিলাক সিহঁতৰ এটা বুজা-বৰা থাকে। মানে অফিচত লগ কৰে বা পাৰ্চনেলভাৱে সিহঁতে ঠিকে থাকে, কিন্তু ৰাজনীতিৰ মানে ভোটটোৰ কাৰণেহে বিভাজন আনি দিয়ে। চ' আমি সেইবোৰ ভুল যাব নালাগে। চ' আপোনালোকৰ বিবেক আছে, বুদ্ধি আছে, সেইবিলাকক লৈ আপুনি বিবেকেৰে ভোট দিয়ক। যোন চৰকাৰে নাহক কিয় একে থাকিব ব্যৱস্থা, মই জানো। মানে চৰকাৰৰ মানে কি ক'বলৈ গ'লে অলপ বেয়াও, আৰু সঁচা কথা ক'লে যে মানুহবিলাক ভাল নাপায়। এতিয়া মোক চেণ্ডেল মাৰিব বা জোতা মাৰিব, সেইটো কাৰণে ক'বলৈ কিছুমান কথা ভয় লাগে। চ' বাৰু বিশেষ তেনেকুৱা কথা নকওঁ, আৰু মই কণ্ট্ৰভাৰ্চি ভাল নাপাওঁ। মই ভাবোঁ, মোৰ মতে সকলোৱে হিন্দু মুছলিম লগত কোনো কথা নাই, সকলোৱে এক হৈ মিলি থাকক আৰু সকলোৱে সহায় সহযোগিতা কৰি সমাজখন সুন্দৰভাৱে চলাই নিয়ক। এতিয়া আহিলোঁ অলপমান সত্যৰঞ্জন দাৰ কথা ক'বলৈ ওলাইছোঁ। সত্যৰঞ্জন বৰা তেখেতে TRPৰ বাবে হওক বা পপুলাৰিটিৰ বাবে হওক বা বেলেগ কিবাহৰ বাবে হওক, সেইটো ইয়াৰ ব্যক্তিগত কথা। আৰু মই ইয়াত এটা কথা ক'ব লাগিব যে সত্যৰঞ্জন বৰা মানে সত্যৰঞ্জন দা, তেখেতে কিছুমান কথা একেবাৰে অসত্য নকয়, সত্য কয়। মই জানো সত্যৰঞ্জন বৰাই যি কয় বা যি নকয় সেইটো লৈ আমি মাথা মাৰি থাকিব নালাগে, আৰু সেইটো লৈ আমি হিন্দু মুছলমান ভাগ হোৱাটো নিবিচাৰোঁ। সিহঁতটো কি ডাঙৰ মানুহ, চ' আজি হিন্দু মুছলমান কৈ সিহঁতে ডাঙৰ নেতা বনি গ'ল, তেতিয়া আমাক জানো পাত্তা দিব? মোৰ বন্ধু আছে, কিছুমান মুছলমান আছে, কিছুমান বেলেগ ধৰ্মাৱলম্বীৰ মানুহ আছে। চ' আমি সকলোৱে একতা হৈ থাকিব বিচাৰোঁ, আৰু আমি একতা থাকিলে সকলো ধৰ্মই, চ' আমাক কোনেও একো কৰিব নোৱাৰে, সেইটো প্ৰথম কথা। চ' মই আৰু বিশেষ ক'বলগীয়া নাই। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। কিবা ভুল হ'লে ক্ষমা কৰি দিব। ধন্যবাদ।